তুমি কেতিয়াবা অনুভৱ কৰিছানে যে তুমি জীৱনত বহুত বিজি, বহুত হাৰ্ড ৱৰ্ক কৰি আছা, কিন্তু আচলতে কলৈ গৈ আছা সেইটো নাজানা। প্ৰতিদিনে স্কুল যোৱা, টিউচন যোৱা, এক্সাম দিয়া, মাৰ্কছ পোৱা, কিন্তু এটা ডাঙৰ প্ৰশ্ন ৰৈ যায়, মোৰ গ'ল আচলতে কি? আৰু এই প্ৰশ্নটোৱে বহুত ষ্টুডেণ্টক কনফিউজ কৰি তোলে। কিন্তু আজি মই তোমাক এটা কথা কওঁ, তোমাৰ গ'ল বিচাৰিবলৈ তোমাক কোনো মেজিক মোমেন্ট, কোনো লাইটনিং বল্ট বা হঠাতে অহা ইনস্পিৰেশ্যনৰ কোনো প্ৰয়োজন নাই। সফল মানুহে গ'ল বিচাৰি নাপায়, তেওঁলোকে গ'ল গঢ়ি তোলে। আজি মই তোমাক এটা চিম্পল 3 ষ্টেপ ফ্ৰেমৱৰ্ক দেখুৱাম, যাৰ সহায়ত তুমি নিজৰ গ'ল বিচাৰি উলিয়াব পাৰিবা। আৰু ভিডিঅ'টোৰ শেষলৈকে থাকিবা, কাৰণ তৃতীয় ষ্টেপটো বেছিভাগ মানুহে ইগনোৰ কৰে, কিন্তু সেয়া ছাকচেছ আৰু ফেইলিয়াৰৰ মাজৰ আটাইতকৈ ডাঙৰ ডিফাৰেন্স। ষ্টেপ নম্বৰ 1, অডিট ইউৰ কিউৰিঅচিটি। বহুতে সোধে মোৰ লাইফ পাৰ্পজ কি? কিন্তু এই প্ৰশ্নটো ইমান ডাঙৰ যে ইয়াৰ উত্তৰ বিচাৰি বিচাৰি বহুতে একো নকৰে। তাৰ পৰিৱৰ্তে এটা সহজ প্ৰশ্ন সোধা, এই মুহূৰ্তত মই কিহৰ বিষয়ে কিউৰিয়াছ? ভাবি চোৱা, পঢ়াৰ সময়ত নহয়, ফ্ৰী টাইমত তুমি কি ভিডিঅ' চোৱা, ইউটিউব খোলাৰ লগে লগে কি টপিক চাৰ্চ কৰা, কোন বিষয়ত তুমি ঘণ্টাৰ পিছত ঘণ্টা ৰিচাৰ্চ কৰিব পাৰা, সায়েন্স, টেকনলজি, বিজনেছ, সাইকোলজি, মটিভেশ্যন, স্পৰ্টছ, ড্ৰয়িং, কোডিং বা আন কিবা। সেইবোৰ সাধাৰণ ইণ্টাৰেষ্ট নহয়, এইবোৰ তোমাৰ ফিউচাৰ গ'লৰ ক্লু। আজি এখন পেপাৰ লৈ 3টা টপিক লিখা, যিবোৰৰ প্ৰতি তোমাৰ জেনুইন ইণ্টাৰেষ্ট আছে, যদিও সেইবোৰ তোমাৰ বৰ্তমানৰ কেৰিয়াৰ লগত কোনো সম্পৰ্ক নাথাকে। মনত ৰাখিবা, কিউৰিঅচিটি হৈছে সেই কম্পাছ যিয়ে তোমাক সঠিক ডাইৰেকশ্যন দেখুৱায়, কিন্তু ইণ্টাৰেষ্ট থাকিলে গ'ল পোৱা নাযায়। সেইবাবে আহো দ্বিতীয় ষ্টেপলৈ। ষ্টেপ নম্বৰ 2, ফাইণ্ড ইউৰ ইণ্টাৰছেকশ্যন। এটা গ্ৰেট গ'ল সদায় 3টা বস্তুৰ মাজত জন্ম লয়। প্ৰথম, তুমি সেই কামটো এনজয় কৰা। দ্বিতীয়, তুমি সেই কামটো নেচাৰেলি ভাল। তৃতীয়, সেই কামটোৱে আন কাৰোবাৰ প্ৰব্লেম চল্ভ কৰে। এই 3টা কণ্ডিশ্যন একেলগে পূৰণ হ'ব লাগিব, কাৰণ যদি তুমি কোনো কাম এনজয় কৰা আৰু ভালো পোৱা, কিন্তু সেই কামটোৱে কাৰো প্ৰব্লেম চল্ভ নকৰে, সেইটো হবি। যদি প্ৰব্লেম চল্ভ কৰে আৰু টকাও দিয়ে, কিন্তু তুমি সেই কামটো ঘৃণা কৰা, সেইটো ট্ৰেপ। সেইবাবে নিজৰ স্কিলসমূহ লিখি লোৱা। তুমি ভাল স্পিকাৰ নেকি? ভাল ৰাইটাৰ নেকি? ভাল টিচাৰ নেকি? ভাল অৰ্গেনাইজাৰ নেকি? ক্ৰিয়েটিভ নেকি? লজিকেল থিংকাৰ নেকি? তাৰ পিছত তোমাৰ কিউৰিঅচিটি লিষ্টৰ লগত এই স্কিলসমূহ মেটচ কৰা। য'ত ইণ্টাৰেষ্ট, স্কিল আৰু ভেলু ক্ৰিয়েশ্যন একেলগে মিলিব, সেয়াই তোমাৰ গ'লৰ ষ্ট্ৰংগেষ্ট কেণ্ডিডেট। কিন্তু এতিয়া আহিল আটাইতকৈ ইম্পৰ্টেণ্ট ষ্টেপ, আৰু সঁচাকৈ ক'বলৈ গ'লে এই ষ্টেপটোতেই বেছিভাগ ষ্টুডেণ্ট ফেইল কৰে। ষ্টেপ নম্বৰ 3, টেক একশ্যন। কাৰণ এটা কঠিন সত্য আছে, তুমি চিন্তা কৰি গ'ল নাপাবা, তুমি একশ্যন লৈহে গ'ল বিচাৰি পাবা। বহুতে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ভাবিয়ে থাকে, মই হয়তো ৰাইটাৰ হ'ম, মই হয়তো এণ্টাৰপ্ৰেনিয়ৰ হ'ম, মই হয়তো কণ্টেণ্ট ক্ৰিয়েটৰ হ'ম। কিন্তু হয়তো বুলি ভাবি থাকিলে একো নঘটে। ক্লেৰিটি চিন্তাৰ পৰা নাহে, ক্লেৰিটি একশ্যনৰ পৰাহে আহে। সেইবাবে তোমাৰ লিষ্টৰ পৰা এটা অপশ্যন বাছি লোৱা আৰু মাত্ৰ 14 দিনৰ এক্সপেৰিমেণ্ট চলোৱা। যদি ৰাইটাৰ হ'ব বিচাৰা, 14 দিন ধৰি প্ৰতিদিনে 500 ৱৰ্ড লিখা। যদি কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব বিচাৰা, 14 দিন ধৰি ভিডিঅ' বনোৱা। যদি বিজনেছ কৰিব বিচাৰা, 3 জন পটেনচিয়েল কাষ্টমাৰৰ লগত কথা পাতা। মাত্ৰ 2 সপ্তাহ, কেৱল 14 দিন। তাৰ পিছত নিজৰ মনক এটা প্ৰশ্ন সোধা, এই কামটো মই আগলৈ কৰি যাব বিচাৰো নেকি? যদি ইয়েছ হয়, তুমি সঠিক পথত আছা। যদি ন' হয়, তুমি ফেইল হোৱা নাই, তুমি কেৱল এটা ৰং পাথ বাদ দিছা। আৰু এইটো প্ৰগ্ৰেছ। মনত ৰাখিবা, ফেইল ফাষ্ট, লাৰ্ণ ফাষ্ট, গ্ৰ' ফাষ্ট। শেষত এটা কথা, গ'ল বিচৰা ট্ৰেজাৰ হান্ট নহয়, এয়া কোনো লুকাই থকা বাকচ নহয় যিটো এদিন হঠাতে পোৱা যায়। গ'ল এটা পাজল, যিটো তুমি প্ৰতিদিনে অলপ অলপকৈ জোৰ লগোৱা। সেইবাবে ইনস্পিৰেশ্যন অহালৈ অপেক্ষা নকৰিবা। নিজৰ কিউৰিঅচিটি অডিট কৰা, ইণ্টাৰেষ্ট আৰু স্কিলৰ ইণ্টাৰছেকশ্যন বিচৰা, আৰু আজি এক্সপেৰিমেণ্ট আৰম্ভ কৰা। হয়তো তোমাৰ ফিউচাৰ গ'ল এই মুহূৰ্তত তোমাৰ সন্মুখত আছে, কিন্তু তুমি এতিয়াও প্ৰথম ষ্টেপ লোৱা নাই। এতিয়া কমেণ্টত লিখা, এই সপ্তাহ তুমি কি স্মল এক্সপেৰিমেণ্ট আৰম্ভ কৰিবা। আৰু এনেধৰণৰ ষ্টুডেণ্ট গ্ৰোথ, ষ্টাডি টিপছ আৰু চেল্ফ ইম্প্ৰুভমেণ্ট ভিডিঅ' ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'।